নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আমাৰ বিদ্যাদোষ চেনেলটিৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টিত বিষুৱ ৰেখা, মকৰক্ৰান্তি, কৰ্কটক্ৰান্তি এই ৰেখাবিলাকৰ বিষয়ে কিছু বেছিক নলেজ ল'বলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টিলৈ আগবাঢ়োঁ। প্ৰথমতে আমি এই ৱৰ্ল্ড মেপখনত চাওঁ যে ইয়াৰ ওপৰৰ ফালে যোনডাল ৰেখা আছে, মানে এই ওপৰত এইডাল যোনডাল ৰেখা আছে, এই ৰেখাডালেই হৈছে আপোনাৰ ট্ৰপিক অফ কেঞ্চাৰ, মানে অসমীয়াত ক'বলৈ গ'লে এইডালেই হৈছে কৰ্কটক্ৰান্তি ৰেখা। তাৰপাছত এই ৰেখাডালৰ কিছু বৈশিষ্ট্য আছে। পিছে এই ৰেখাডাল এইটো কাৰণে অলপ বেছি গুৰুত্বপূৰ্ণ, কাৰণ এই ৰেখাডালে ভাৰতবৰ্ষৰ মাজেদি পাৰ হৈ গৈছে। দেখিছে নিশ্চয়, এইখন আমাৰ ভাৰতবৰ্ষখন। এই ভাৰতবৰ্ষৰ মাজেদি এই ৰেখাডাল পাৰ হৈ গৈছে, তাকো ভাৰতবৰ্ষৰ একেবাৰে সোঁ মাজেদি। এইডাল হৈছে কৰ্কটক্ৰান্তি। তাৰপাছত আহিলে নেক্সটডাল হৈছে আমাৰ ইকুৱেটৰ, যিডালক ইংলিছত ইকুৱেটৰ বুলি কয়, আৰু অসমীয়াত এডালক আমি বিষুৱ ৰেখা বুলি ক'ব পাৰোঁ। এইডাল হৈছে বিষুৱ ৰেখা। এই বিষুৱ ৰেখাডালৰ মহত্ব এই যে এই বিষুৱ ৰেখাডালে পৃথিৱীখনত সমানে দুভাগ কৰিছে, মানে এইফালে ওপৰফালে এইটো ভাগ, এইটো তলৰফালে ভাগ। ওপৰফালেটো নৰ্থ হয় মেপত যিহেতু ওপৰফালে নৰ্থ, তলৰফালে চাউথ, আৰু এইফালে ইষ্ট সোঁফালে, আৰু বাওঁফালে ৱেষ্ট। তো গতিকে এই ওপৰখিনিক বিষুৱ ৰেখাৰ ওপৰখিনি নৰ্থাৰ্ণ হেমিস্ফিয়াৰ বুলি কয়, আৰু তলৰখিনিক চাউথাৰ্ণ হেমিস্ফিয়াৰ বুলি কয়। তো এডাল বিষুৱ ৰেখা। তাৰপিছত এডাল আহে, সেইডাল হৈছে আমাৰ ট্ৰপিক অফ কেপ্ৰিকন, যিডালক অসমীয়াত আমি মকৰক্ৰান্তি বুলি কওঁ। এইডাল আমাৰ মকৰক্ৰান্তি। তো এই তিনিডাল ৰেখা যে মই দেখালোঁ, এই তিনিডাল ৰেখাৰ আমাৰ পৃথিৱীত আচলতেতো এই তিনিডাল ৰেখা নাথাকে, কিন্তু আমি এডাল ধৰি লৈছোঁ এই তিনিডাল এনেধৰণে আছে বুলি। তো এই তিনিডাল এনেদৰে ধৰি লোৱাৰ কাৰণটো কিবা এটা কাৰণতহে আমি এনেকৈ ধৰি লৈছোঁ, নহ'লেও হৈছিলে। ইয়াৰ মেইন কাৰণটো হৈছে কি, আমাৰ যিটো সূৰ্যটো এই ৰেখা দুডালৰ মাজতে ঘূৰি থাকে। মানে কি, ইয়াৰ পৰা ইয়ালৈ যায় এনেকৈ, তাৰপিছত আকৌ ওপৰৰ পৰা তললৈ আহে, তলৰ পৰা আকৌ ওপৰলৈ যায়। তো তেনেকৈ সূৰ্যটো ইয়াতে ঘূৰি থাকে, এই ঠাইখিনিতে মানে। তো কি হয়, মানে এই ঠাইখিনিত সেইটো কাৰণে এই মাজৰ এই গোটেই ঠাইখিনিত সূৰ্যৰ ৰশ্মিবিলাক লম্বভাৱে পৰে, মানে একদম চিধা পৰে। আৰু বাকী যোনবোৰ সেই ওপৰফালে নৰ্থাৰ্ণ হেমিস্ফিয়াৰ বা চাউথাৰ্ণ হেমিস্ফিয়াৰ, এইফালে সূৰ্যৰ ৰশ্মিটো হেলনীয়াভাৱে পৰে। তো সেইকাৰণে দেখিবলৈ পোৱা যায় যে কি, ইয়াত দেখিছে আপোনালোকে যে অলমষ্ট গোটেই আফ্ৰিকা মহাদেশখন মানে আমাৰ কৰ্কটক্ৰান্তি আৰু মকৰক্ৰান্তি এই দুইডালৰ মাজতে আছে। তো সেয়েহে আফ্ৰিকাৰ মানুহবিলাক দেখিছে একেবাৰে ক'লা। তো গতিকে তাত যিহেতু সূৰ্যৰ ৰশ্মি লম্বভাৱে পৰে, সেইটো কাৰণে সেই মানুহবিলাকৰ বৰ্ণবিলাক ক'লা হোৱা পৰিলক্ষিত হয়। তো এতিয়া আমি চাওঁ আহক, পৃথিৱীখন কিদৰে সূৰ্যৰ চাৰিওফালে ঘূৰে, আৰু পৃথিৱীখনৰ মানে যিটো আকৃতি, যিটো অৱস্থিতি, সেইটো কেনেকুৱা ধৰণৰ হয়। তো আমি যদি এই গ্ল'বটো চাওঁ, এই গ্ল'বটোত আমি দেখিছোঁ যে ইয়াত গ্ল'বটো থাকিব লাগিছিলে চিধা, মানে পৃথিৱীখনটো আমি এনেকৈ গোল বুলি ভাবোঁ। তো থাকিব লাগিছিলে গ্ল'বটো এনেকৈ চিধা ওপৰৰ পৰা এনেকৈ চিধা থাকিব লাগিছিলে, কিন্তু আছে কেনেকৈ, এনেকৈ ধৰণে। মানে ইয়াত এটা কোণ বনাইছে, এইফালে এইটো এটা কোণ বনাই কিনে বেঁকাকৈ আছে, আৰু সেই কোণটোৰ ভেলুটো হ'ল 23.5 ডিগ্ৰী, 30 ডিগ্ৰী আৰু আধা, 23.5 ডিগ্ৰী। আৰু এই কোণটো এটা কোণত আছে কাৰণেই আমাৰ আজি পৃথিৱীখনৰ যোনটো বাতাবৰণ, যোনটো পৰিৱেশ, আমি বহুকোষী প্ৰাণী জীয়াই থকাৰ বাবে যিটো আজি মানে আমাৰ চাৰিওফালে যিটো ছাৰাউণ্ডিংছ, সেইটো হ'বলৈ সম্ভৱ হৈছে। যদি এইটো আজি বেকা নহ'ল হ'লে, ইয়াৰ নিচিনা যদি চিধা হ'লহেঁতেন, তেতিয়াহ'লে আজি যিটো পৰিস্থিতি পৃথিৱীৰ, সেইটো হয়তো নহ'ল হ'লে। তাৰপিছত আৰু ছেকেণ্ড কথা কি, এই যোনটো বেকা আকৃতিটো, এই আকৃতিটোৰ কাৰণেই আমাৰ যোনবোৰ দক্ষিণ পশ্চিম মৌচুমী বতাহ, এইবিলাক যোনবিলাক আমাৰ প্ৰাকৃতিক যোনবিলাক ঘটনা পৰিঘটনা, এই গোটেইবিলাক ইয়াৰ লগত জড়িত। আৰু এই বেকাটোৰ কাৰণে আৰু কিছুমান ঘটনা পৰিঘটনা হয়, মই দেখাবলৈ চেষ্টা কৰিম।
গতিকে চাওঁ আহক কিদৰে পৃথিৱীখন চাৰিওফালে সূৰ্যৰ চাৰিওফালে ঘূৰিছে। এইটো ডায়েগ্ৰামত চালে আমি গম পাম। গতিকে ইয়াত আমি দেখিছোঁ যে কি পৃথিৱীখন সদায় এটা হাঁহ কণীৰ নিচিনা আকৃতিৰ ৰাস্তাত ঘূৰি থাকে। এইটো আমি সৰুকালতে পঢ়ি আহিছোঁ, আমি সকলোৱে জানো। তো পৃথিৱীখন ঘূৰিবলৈ লাগে 365 দিন আৰু 6 ঘণ্টা সময়। তো এইটো আমি গম পাওঁ সকলোৱে। তো যেতিয়া কি হয়, পৃথিৱীখন 4 বছৰ যেতিয়া ঘূৰে, 4 বছৰত 365 4টা আৰু 6 4টা, মানে 6 ঘণ্টা পূৰণ 4, তেতিয়া কিমান হ'ল? 24 ঘণ্টা হ'ল। 24 ঘণ্টা মানে এদিন হ'ল। তো সেইকাৰণে 4 বছৰৰ মূৰত ফেব্ৰুৱাৰী মাহত 28 দিনৰ বদলি 29 দিন হয়, যিটো লিপ ইয়েৰ বুলি কওঁ আমি। ইয়াৰ কাৰণটো এই 6 ঘণ্টাটোৱেই। তো গতিকে সেইটো গম পালোঁ আমি, লিপ ইয়েৰ কাৰণটো। তো এতিয়া চাওঁ কি গৰম ঠাণ্ডাৰ যোনটো মানে ছিজন আহে আমাৰ, সেইটো কেনেধৰণে হয়। তো যেতিয়া পৃথিৱীখন সূৰ্যৰ পৰা যেতিয়া এনেকৈ দূৰলৈ আঁতৰি আহে, দূৰলৈ পায়হি, তো ইয়াত দেখিছে আপোনালোকে যে কি এই পৃথিৱীখন যদি চাওঁ, এই পৃথিৱীখন বেঁকা কেনেকৈ আছে, এনেকৈ দেখাইছে। তো সেইটো কাৰণে কি হৈছে, আমাৰ ভাৰতবৰ্ষখন এই যেতিয়া পৃথিৱীখন দূৰলৈ আহে, তেতিয়া আমাৰ ভাৰতবৰ্ষখন এইটো ছাইডত থাকে, মানে সূৰ্যৰ ৰশ্মি যোনফালৰ পৰা আহিছে সেইফালে আমাৰ পৃথিৱী মানে ভাৰতবৰ্ষখন থাকে, আমাৰ নৰ্দাৰ্ণ হেমিস্ফিয়াৰটো থাকে। তো সেয়ে কি হয়, যেতিয়া পৃথিৱীখন সূৰ্যৰ পৰা দূৰত থাকে, সেই সময়ত আমাৰ ভাৰতবৰ্ষত গৰম দিন হোৱা পৰিলক্ষিত হয়। তাৰপাছত যেতিয়া পৃথিৱীখন এইফালৰ পৰা এনেকৈ ঘূৰি যায়, ঘূৰি গৈ যেতিয়া এয়া পায়গৈ, এইটো এনেকৈ আছে। তো ইয়াত কি হয়, ইয়াত যদি আমি চাওঁ, পৃথিৱীখন আমাৰ ভাৰতবৰ্ষখন এইটো ছাইডত থাকিব, মানে সূৰ্যৰ ৰশ্মি যাব এইফালৰ পৰা আৰু ভাৰতবৰ্ষখন থাকিব তাৰ পিছফালে দেখুৱা, মানে এইফালে আন্ধাৰ নিচিনা দেখাইছে, দেখিছে আপোনালোকে। তো অপজিট ছাইডত থাকিব। সেয়েহে ইয়াত হয় আমাৰ ঠাণ্ডাৰ দিন আৰু ইয়াত হয় আমাৰ গৰম দিন। তো সেইটো বুজিলোঁ। এতিয়া কি হয়, ইয়াত যে যোনটো দেখাইছে আমাৰ 23 ছেপ্টেম্বৰ আৰু 21 মাৰ্চ। তো ইয়াত মই দেখাব বিচাৰিছোঁ যে মই কৈছিলোঁ যে এইখন যদি আমাৰ পৃথিৱীখন, এইডাল আমাৰ মকৰক্ৰান্তি, এইডাল আমাৰ বিষুৱ ৰেখা আৰু এইডাল কৰ্কটক্ৰান্তি, এইডাল বিষুৱ ৰেখা আৰু এইডাল মকৰক্ৰান্তি, আৰু সূৰ্যটো আমাৰ এই দুডালৰ মাজত ঘূৰি থাকে। তো যেতিয়া ইয়াত যেতিয়া মানে আমাৰ পৃথিৱীখন আছিলে, তেতিয়া কি হয়, এইখন যদি ধৰোঁ, এইডাল আমাৰ কৰ্কটক্ৰান্তি। তো মানে সূৰ্যটো এইফালৰ পৰা আহোঁতে এই কৰ্কটক্ৰান্তিৰ পৰা আহি এইটো মাজত বৰ্তমান ইকুৱেটৰত ৰখিছে, মানে ইকুৱেটৰ পাইছেহি। তাৰপিছত এইফালৰ পৰা যেতিয়া গৈ ইয়াত পায় যেতিয়া, এতিয়া মানে কি হয়, এইবাৰ কি হৈছে, এই তলত যোনডাল মকৰক্ৰান্তি আছিলে, এই মকৰক্ৰান্তিৰ পৰা গৈ আকৌ ইকুৱেটৰ পাইছে, মানে ইয়াতো এই মাজৰ অংশ পাইছে, ইয়াতো এই মাজৰ অংশ পাইছে। তো সেইকাৰণে এই 23 ছেপ্টেম্বৰ আৰু 21 মাৰ্চ এই দুটা দিনত আমাৰ দিন ৰাতি সমান হয়। আমাৰ মানে আমি আগৰ পৰা পাই আহিছোঁ এই দুটা দিন, সেইকাৰণে ইম্পৰ্টেণ্ট হয়। 23 ছেপ্টেম্বৰ আৰু 21 মাৰ্চ। তাৰপাছত কি হয়, যেতিয়া 21 মাৰ্চৰ পৰা আগলৈ গৈ থাকে, যেতিয়া 21 জুন পায়, এই দিনটোতে আমাৰ আটাইতকৈ দীঘল দিনটো পৰিলক্ষিত হয়। আৰু আনফালে এইটো 21 ডিচেম্বৰ, এই 21 ডিচেম্বৰতে আমাৰ আটাইতকৈ ছুটি দিনটো আমি দেখিবলৈ পাওঁ। তো গতিকে এইখিনি আছিলে আমাৰ পৃথিৱীখনৰ দিন ৰাতি ছুটি দীঘল এইবিলাকৰ কথা। তো এতিয়া যিহেতু মই কৈছিলোঁ প্ৰথমতে যে আমাৰ এই যোনডাল ওপৰৰ যোনডাল কৰ্কটক্ৰান্তিৰ ৰেখাডাল, এই ৰেখাডাল ভাৰতবৰ্ষৰ সোঁমাজেদি গৈছে। তো সেইকাৰণে এই ৰেখাডাল আমাৰ কাৰণে অতি জৰুৰী, আৰু বিভিন্ন কম্পিটিটিভ এক্সামত এই ৰেখাডালৰ লগত ৰিলেটেড যিকোনো ধৰণৰ প্ৰশ্ন আহি থকা দেখিবলৈ পোৱা যায়। তো সেইকাৰণে মই ৰেখাডাল ভাৰতবৰ্ষত কি ধৰণে গৈছে সেইটো দেখাব বিচাৰিছোঁ। তো
এই ৰেখাডাল আমাৰ ভাৰতবৰ্ষৰ যিহেতু সোঁ মাজেদি গৈছে, তো সোঁ মাজেদি কোনফালে গৈছে সেইটোকে চাওঁ আহকচোন। সেই ৰেখাডাল গৈছে আমাৰ এই গুজৰাটৰ পৰা আৰম্ভ কৰি গুজৰাট, ৰাজস্থানৰ অকণমান কাটিছে, মধ্যপ্ৰদেশ মাজে মাজে কাটিছে, তাৰপিছত ছত্তীশগড় কাটিছে অকণমান, ঝাৰখণ্ড মাজে মাজে কাটিছে, ৱেষ্ট বেংগল অলমষ্ট মাজে মাজে কাটিছে, ত্ৰিপুৰা কাটিছে আৰু মিজোৰাম কাটিছে। এই মণিপুৰখন কিন্তু নাই কটা দেই। তো এইখন মই অকণমান হেৰি কৰি দিওঁ, মণিপুৰখন কটা নাই, আৰু এইডাল কালাৰটো মই চেঞ্জ কৰি দিছোঁ, ৰেড কৰি দিওঁ। এইফালে আমাৰ গুজৰাট কাটিছে, ৰাজস্থান কাটিছে, মধ্যপ্ৰদেশ কাটিছে, ছত্তীশগড় কাটিছে, ঝাৰখণ্ড, ৱেষ্ট বেংগল, ত্ৰিপুৰা আৰু মিজোৰাম। আমাৰ যোনডাল টপিক অফ কেঞ্চাৰ মানে কৰ্কটক্ৰান্তি ৰেখাডালে এই ভাৰতবৰ্ষৰ এইকেইখন ষ্টেটক কাটিছে, মানে টোটেল 8খন ষ্টেটক কাটিছে। কেতিয়াবা কম্পিটিটিভ এক্সামত আশা দেখিবলৈ পোৱা যায় যে আমাৰ যোনডাল টপিক অফ কেঞ্চাৰ বা কৰ্কটক্ৰান্তি ৰেখাডালে ভাৰতবৰ্ষৰ কিমানখন ষ্টেটৰ ওপৰেদি পাৰ হৈ গৈছে, তো তেতিয়া আনচাৰটো হ'ব 8। তো কেতিয়াবা এনেধৰণৰ আহে যে কেইখনমান 4খন ষ্টেট দি দিয়ে, কোনখনৰ ওপৰেদি টপিক অফ কেঞ্চাৰডাল যোৱা নাই, তেনেকুৱা আহে। তো গতিকে আমি সেইকাৰণে কোনকেইখন ষ্টেটৰ ওপৰেদি এই আমাৰ টপিক অফ কেঞ্চাৰডাল গৈছে, তো সেইটো জানিব লাগিব। তো সেইটো চাওঁ আহকচোন। প্ৰথম হৈছে এইখন গুজৰাট 1 নম্বৰ, তাৰপিছত ছেকেণ্ড ৰাজস্থান 2 নম্বৰ, তাৰপাছত আহিছে মধ্যপ্ৰদেশ 3 নম্বৰ, তাৰপিছত এই ছত্তীশগড়খন অকণমান কাটিছে, ছত্তীশগড়খন হৈছে 4 নম্বৰ, তাৰপিছত এইখন ঝাৰখণ্ডতো একেবাৰে মাজে মাজে কাটিছে, এইখন 5 নম্বৰ, তাৰপিছত আমাৰ পশ্চিমবংগ এইখন 6 নম্বৰ, তাৰপিছত আমাৰ এই নৰ্থ ইষ্টৰ ত্ৰিপুৰা আহি গ'ল, ত্ৰিপুৰা 7 নম্বৰ, তাৰপিছত মিজোৰাম। টোটেল 8খন ষ্টেটক এনেধৰণে আমাৰ টপিক অফ কেঞ্চাৰডালে ওপৰেদি পাৰ হৈ গৈছে মানে। তো বন্ধুসকল, আজিলৈ আমি ইমানখিনিয়ে আগবঢ়ালোঁ। নেক্সট ভিডিঅ'ত আকৌ নতুন এটা টপিকৰ সৈতে আপোনালোকক লগ পাম। আপোনালোকে নিশ্চয় ভিডিঅ'টো চাই কিবা নহয় কিবা এটা শিকিবলৈ পাইছে। যদি ভিডিঅ'টো আপোনালোকে উপযোগী বুলি ভাবিছে বা চাই ভাল পাইছে, তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ, ধন্যবাদ।